বন্ধুসকল মোৰ ষ্টাইলত মটন কাৰী লৈ আনিছোঁ আপোনালোকৰ মাজলৈ আৰু আপোনালোকেনো কেনেদৰে বনায় চাব মোৰ ষ্টাইলত মই কেনেকৈ বনাওঁ সেয়া আপোনালোকে চাই লওক আৰু ভিডিঅ'টি মই ইমানকৈ কৈ থকা নাই জাষ্ট মন দি চাই যাওক আৰু আপোনালোকে বুজি পাব মই একদম ধুনীয়াকৈ শ্ল'কৈ বনাই দিছোঁ ভিডিঅ'টি যাতে আপোনালোকে বুজি পায় কেৱল মন দি চাই যাওক আৰু এইখিনি মই এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত দি দিম সকলোবোৰ মছলা মই মাংসখিনিৰ সৈতে মেৰিনেট কৰি লওঁ তাৰ পাছতে এইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত দি দিম আৰু আধা মাংসখিনিৰ সৈতে লৈ ল'ম এইখিনি বনিলে দেখিছে নহয় এইখিনি মছলাখিনি আৰু আধা কেৰাহীত দি অলপ ভাজি পেলাই কুকাৰত হুইচেল মাৰি দিম আৰু এয়া চাওক ধুনীয়াকৈ মই মাংসখিনিৰ সৈতে মেৰিনেট কৰি ল'ম ধুনীয়াকৈ আৰু আপোনালোকে অকণমান আধা ঘণ্টামানৰ কাৰণে যদি ফ্ৰিজত ৰাখি থৈ দিব পাৰে তেতিয়াহ'লে ভাল কথা বা সাইডত ৰাখি দিব পাৰে দেই আৰু এইফালে চাওক মই ধুনীয়াকৈ লং আৰু যেহেতু মছলা সকলোবোৰ দিয়া আছে আৰু তেজপাত দি পেলাই পিয়াজ অকণমান দি পিয়াজ মই বহুত ইউজ কৰিছোঁ দেই মানে পিয়াজটো দিলে ভাল হয় ইয়াতে আকৌ অকণমান দি পেলাই তাকে আৰু ডাঙৰ ডাঙৰ পিয়াজ 3-4টা ইউজ কৰিব পাৰে যদিহে আপোনালোকে 1 কেজি মটন আনে মোৰ 1 কেজি মটন আছিলে ইয়াতে তাকে আৰু দি দিছোঁ মই শেষত অকণমান মিট মছলা দিম তাকে হৈ যাব সকলোবোৰ মছলা ইয়াতে দিয়া আছে আৰু মানে বহুতে কয় যে দৈ নিদিলে মটন কাৰী খাই ভাল নালাগে সেইটো কোনো কথা নাই মানে দৈ নিদিয়াকৈও যে মটন কাৰী সোৱাদ লগা হয় এই মোৰ ভিডিঅ'টি চালে আপোনালোকে গম পাব আৰু মোৰ দৰে ট্ৰাই কৰিবচোন একদম মানে 100% মানে 101% গেৰেণ্টি মানে দৈ নিদিলেও মানে ধুনীয়া এটা পাৰফেক্ট মটন কাৰী বনে একদম ধাবা ষ্টাইলৰ সোৱাদ পাব আপোনালোকে বাস ভিডিঅ'টি মন দি চাই গ'লে হ'ল মই কেনেদৰে ইউজ কৰিছোঁ সেই কথাখিনিৰ ওপৰত গুৰুত্ব দিব নিশ্চয় ভাল পাব দেই বাস ইমানেই আৰু আজিলৈ আহিছোঁ ভিডিঅ'টি যদি ভাল পায় তেতিয়া লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব দেই